আজি অন্য এটি ভিডিঅ' লৈ আনিছোঁ আপোনাৰ লগত SK এডুকেশ্যন চেনেল প্লেটফৰ্মটোত সকলো ধৰণৰ ভিডিঅ' উপলব্ধ থাকিব আপোনালোকৰ বাবে সমাজ বিজ্ঞানৰ অসমীয়া পেপাৰ আনসাৰ কুৱেশ্যন হিন্দী টোটেল গতিকে আপোনালোকে এই চেনেলৰ ডেছক্ৰিপশ্যনত গৈ বাকিখিনি ভিডিঅ' চাব পাৰিব আজি এই দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বংগ বিভাজন 1905 চনৰ পৰা 1911 চনলৈ হৈ যোৱা আৰু স্বদেশী আন্দোলন এই পাঠটিৰ বিষয়ে আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম আৰু ইয়াত শৰ্ট কুৱেশ্যনৰ পৰা লং কুৱেশ্যন অৰ্থাৎ 1 নম্বৰৰ পৰা লৈ 5 নম্বৰ কুৱেশ্যন আনসাৰ আপোনালোকে পাবলৈ ইয়াতে এই ভিডিঅ'টোত পাব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ 1 নম্বৰ হৈছে অতি চমু উত্তৰ 1 মাৰ্কছ বংগ বিভাজন কোনগৰাকী ভাইসৰয়ৰ শাসনকালত সংঘটিত হৈছিল ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত 1905 চনৰ 5 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল বহুত বেছি ইম্পৰ্টেন্ট এটো বাৰে বাৰে আহি থাকে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ 1905 চনৰ 7 আগষ্ট তাৰিখে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতা কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হোৱা সভাত গ্ৰহণ কৰা হৈছিল বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল 1906 চনৰ 11 মাৰ্চ তাৰিখে ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো গঠন হৈছিল 9 নম্বৰ বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা আছিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনতে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল এয়া আছিল আপোনাৰ 1 নম্বৰীয়া কুৱেশ্যনখিনি ইয়াত আছে আৰু এটি আছে দ্বিতীয় বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল বংগ বিভাজনক কেন্দ্ৰ কৰি 1907 চনৰ 26 ডিচেম্বৰত চুৰাটত হোৱা অধিৱেশনত জাতীয় কংগ্ৰেছ দুভাগত বিভক্ত হয় বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল 1911 চনত বংগদেশৰ একত্ৰীকৰণ হৈছিল তাৰ পিছত আপোনাৰ এটা আছে বংগ বিভাজন সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডলৰ উল্লেখ কৰা বংগ বিভাজন সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা চট্টগ্ৰাম আৰু ৰাজশ্বাহী তাৰ পিছত আপোনাৰ হৈছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা লৰ্ড কাৰ্জনৰ বংগভংগ আঁচনি উত্থাপন হোৱাৰ পৰা পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈ এই সময়ছোৱাত পূৰ্ববংগ উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত বহুতো প্ৰতিবাদী সভা অনুষ্ঠিত হয় আৰু ইয়াৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠে জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকেই এই গণসংগ্ৰামত অংশগ্ৰহণ কৰে বংগ বিভাজনৰ পৰিণতিস্বৰূপে সকলোৱে সংঘবদ্ধভাৱে বিদেশী বস্তু বিদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত এই জনসভাবোৰত গ্ৰহণ কৰে সেইবাবে এই আন্দোলন স্বদেশী আন্দোলনৰ নামে জনাজাত হয় তাৰপিছত আপোনাৰ 5 নম্বৰ যেহেতু কুৱেশ্যন স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি আন্দোলন বিৰুদ্ধে কাৰ্যসূচী গ্ৰহণ কৰিছিল এইটো 5 নম্বৰ কুৱেশ্যন মই শৰ্টকৈ লিখিবলৈ চেষ্টা কৰিছোঁ বহুত বেছি ইম্পৰ্টেণ্ট ব্ৰিটিছ চৰকাৰে স্বদেশী আন্দোলন দমন কৰিবলৈ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিভেদ নীতি প্ৰয়োগ কৰিছিল বংগ ৰাজহুৱা ৰাস্তা ঘাট বন্দে মাতৰমৰ ধ্বনি দিয়াটো নিষিদ্ধ কৰিছিল ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ পৰা আঁতৰাই নিয়াৰ বাবে শাস্তিমূলক অধিসূচনা জাৰি কৰিছিল বহু ছাত্ৰ ছাত্ৰীৰ ওচৰত শাৰীৰিক নিৰ্যাতনো চলোৱা হৈছিল ৰাজহুৱা সভা সমিতি আদি বেআইনী ঘোষণা কৰা হৈছিল বংগদেশত ৰাজনৈতিক কৰ্মীসকলৰ বিৰুদ্ধে শ মামলা মোকৰ্দমা ৰুজু কৰা হৈছিল বংগদেশৰ পৰা প্ৰকাশিত মুগান্তৰ বন্দে মাতৰম সন্ধিয়া আদি ভালেমান বাতৰি কাকতৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল আন্দোলনৰ ভালেকেইজন আগশাৰীৰ নেতাক দেশান্তৰিত কৰা হৈছিল নতুবা কাৰাগাৰত ৰখা হৈছিল
তাৰপিছত আছে 7 নম্বৰ এইটো কুৱেশ্যন বংগ বিভাজনৰ আঁচনিৰ বিষয়ে বিৰোধিতা কৰি জাতীয়তাবাদী নেতাসকলৰ কোন ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিলে বংগ বিভাজন আঁচনিৰ বিৰোধিতা কৰি বঙালী জাতীয়তাবাদী নেতাসকলে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে 1905 চনৰ 7 আগষ্ট তাৰিখে তেওঁলোকে কলিকতাৰ টাউন হলত এক বিশাল জনসভা অনুষ্ঠিত কৰি বংগভংগ বিৰোধী আন্দোলনৰ সূচনা কৰে ব্ৰিটিছ চৰকাৰে পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি 16 অক্টোবৰ তাৰিখে বংগভংগ আঁচনি কাৰ্যকৰী কৰিছিল ইয়াৰ উপৰি বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীতটিৰ দ্বাৰা তেওঁলোকে আকাশ বঁটা মুখৰিত কৰি তোলে এইদৰে বংগভংগৰ বিৰোধিতা কৰি জনসাধাৰণৰ প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে বহুত বেছি ইম্পৰ্টেণ্ট এইটো মই চেপ্টাৰটোৰ ভিতৰৰ পৰা শৰ্টকৈ লিখি দিবলৈ চেষ্টা কৰিছোঁ এইটো লিখিলে ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ নম্বৰ পাব বুলি মই ভাবোঁ বহুত বেছি ইম্পৰ্টেণ্ট স্বদেশী আন্দোলনৰ সময়ত জাতীয় শিক্ষাই কিদৰে প্ৰসাৰ লাভ কৰিছে এইটো বাৰে বাৰে বিবাহ কিছখিনি আপোনালোকে চাব পাৰিব মেট্ৰিক পৰীক্ষাত বহুতবাৰ আহিছে স্বদেশী লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে সেই সময়ত জাতীয় শিক্ষাই বিশেষভাৱে প্ৰসাৰ লাভ কৰিছিল আন্দোলনৰ সময়ছোৱাত ভালেমান জাতীয় শিক্ষানুষ্ঠান গঢ় লৈ উঠিছিল 1906 চনৰ 15 আগষ্টত কলিকতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি তোলা হৈছিল এই জাতীয় শিক্ষা পৰিষদৰ উদ্যোগত অৰবিন্দ ঘোষৰ অধ্যক্ষতাত কলিকতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল এইদৰে সেই সময়ছোৱাত জাতীয় শিক্ষাই প্ৰসাৰ লাভ কৰিছিল 9 নম্বৰ লাষ্ট ওৱান কুৱেশ্যন নিখিল ভাৰত মুছলিম লীগৰ জন্ম কিদৰে হয় স্বদেশী আন্দোলনৰ পৰা জাতীয় মুছলমানসকলক আঁতৰাই আনিবৰ বাবে কৰ্ণেল ডানলপ স্মিথৰ প্ৰত্যক্ষ উচতনি আৰু সহযোগিতাৰ সহায়ত বোম্বেৰ আগা খাঁৰ নেতৃত্বত 1906 চনৰ 1 অক্টোবৰ তাৰিখে এটি মুছলমান স্বজাতিৰ দলে চিমলাত গৈ ব্ৰিটিছ ভাইচৰয় লৰ্ড মিণ্টোৰ সৈতে গোপন আলোচনাত মিলিত হয় এই স্বজাতি দলৰ সদস্যসকলৰ নেতৃত্বতাই আৰু ব্ৰিটিছ প্ৰত্যক্ষ সংযোগত 1906 চনৰ ডিচেম্বৰ মাহত নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিলে এয়া আছিলে আপোনালোকৰ আজি সমাজ বিজ্ঞানৰ কিছু ইম্পৰ্টেণ্ট 9টা প্ৰশ্ন উত্তৰ গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে আৰু কমেণ্ট বক্সত জনাব আপোনালোকৰ আগলৈ কি কেনেকুৱা ধৰণৰ সমাজ বিজ্ঞানৰ বিষয়ে কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে শ্বৰ্ট কুৱেশ্যন লাগে লং কুৱেশ্যন লাগে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম পুনৰ লগ পাম সকলোকে অন্য এটি ভিডিঅ' তেতিয়ালৈকে কলিও ধুনীয়াকৈ পঢ়া লিখা কৰক থেংক ইউ